আজি এটা নতুন ভিডিও লৈ আপোনালোকে কিছুদিনৰ পৰা আপোনালোকে নিশ্চয় দেখা পাইছে যে কিছুমান ভণ্ডৰ এগেইনষ্টত মই ভিডিও প্ৰস্তুত কৰি আপোনালোকক দেখুৱাবলৈ বাধ্য হৈ পৰিছো। এইটো কাৰণে যে কিছুমান ফেউৰাই মানে বিভিন্ন ধৰণৰ সমাজখনত এক ভাইৰাছমূলক মন্তব্য দি আহিছে। আপোনালোকে দেখিছে অসম হওক বা অসমৰ বাহিৰত হওক বা ভাৰতৰ বাহিৰত হওক এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' দি আছে, মানে আপোনালোকক দি আছো। আপোনালোকক দেখুৱাম মই স্ক্ৰীনত, আপোনালোকে স্ক্ৰীনত চাবলৈ পাব যে এজন ভণ্ড কৈ আছে যে পাঁচ প্ৰকাৰ কৈ আছে। আপোনালোকে শুনিব, মোৰ মুখেৰে নকওঁ, আপোনালোকে ভণ্ডটোৰ মুখেৰে শুনিব। ইয়াৰ পিছত আপোনাৰ ৰোমা চৰকাৰ বুলি আৰু তাৰ লগৰ আৰু এজনী আছে, সেইজনী ঘূৰি আছে কৈ আছে যে তুমি তাৰ উত্তৰটো দিবা। এতিয়া কথা হ'ল যে যোনে চিনি পাইছে ৰব তেওঁ নফছ, তেওঁ পাইছে ৰবক চিনি পাইছে বোলে। এনেকুৱা ধৰণৰ কিছুমান মন্তব্য আপোনালোকে নিশ্চয় দেখিবলৈ পাব আৰু আপোনালোকক দেখুৱাম সেইটো। এতিয়া মেইন ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ যোৱাৰ আগত আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে জাকিৰ আছাম হেল্ল' ইউটিউব চেনেলত চাইছে তেনেহ'লে জাকিৰ আছাম হেল্ল' ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা নটিফিকেশ্যনটো অল কৰি দিব। লগে লগে আপোনালোকৰ নতুন এটা ভিডিঅ' আপোনালোকে পাই যাবলৈ আপোনালোকে সক্ষম হ'ব। আৰু যদি ফেচবুকত আপোনালোকে চাইছে তেনেহ'লে জাকিৰ আহমেদ ব্লগছটো আপোনালোকে ফ'ল' কৰি কাষত থাকিব। তো গাইছ, বলক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰা যাওক। অসম তথা ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ফেউৰা কিছুমান আছে আৰু সেই ফেউৰাবিলাকৰ লগতে মই বাংলাদেশৰ এটা ভিডিঅ' আপোনালোকক দিম যে নাৰ্জী ফুলৰ মালা ডিঙিত পিন্ধি পেলাই মূৰত টুপি দি পেলাই ভণ্ড এটাই কৈ আছে যিজনে চিনি পাইছে নফছ তেওঁ বোলে চিনি পাইছে ৰবক। এতিয়া কথা হ'ল এনেকুৱা ধৰণৰ কিছুমান ভণ্ডই যেতিয়া বিকৃতমূলক কিছুমান মন্তব্য কৰে, সেই বিকৃত মানসিকতাৰ কিছুমান ভণ্ডক এৰি দিয়াৰ আৰু মন যোৱা নাই। গতিকে আপোনালোকে লৈ আহিছো সেই ভিডিঅ'টো, আপোনালোকে চাওক। তাৰ পৰৱৰ্তী অংশত আহি আছো ভিডিঅ'টো। এখন রহমানিয়ার অবস্থান হইল এই ব্রহ্মতালুতে, আর আম্মারার অবস্থান হইল নাবির আটাঙ্গুল। তো গাইজ শুনিলে ভিডিঅ'টো কি কৈ আছে। তো এনেকুৱা কিছুমান ফেউৰাৰ সমাজখনত মানে একদম বিকৃত ধৰণৰ কিছুমান চিন্তাধাৰাৰে সমাজখন একদম বিকশিত নহয় কোনো এখন সমাজে। এইবিলাক ফেউৰাই সমাজখনত কেতিয়া মানে ঠিক হ'ব? প্ৰত্যেকজন মানুহৰ নাভিৰ ৮ আঙুলিৰ তলত বোলে তাত সুধা পোৱা যায়। আপোনালোকে শুনিছে? আপোনালোকে নিজে চিন্তা কৰকচোন যে ঈশ্বৰ আল্লাহ ভগৱান ক'ত আছে? এইবিলাক বিকৃত মানসিক যিবিলাক বিকাৰগ্ৰস্ত মানুহ আছে সেইবিলাকৰ কথা নহয় এইবিলাক। গতিকে আপোনালোকক কিছুদিন আগত আৰু এটা ভিডিঅ' দিছিলোঁ, আপোনালোকৰ মুখেৰে মিউজিক বজাই, আৰু এনেকুৱা কিছুমান ধৰণৰ ভিডিঅ' আপোনালোকলৈ লৈ আহিম, আপোনালোকে চাই থাকিব। গতিকে ভিডিঅ' দীঘলীয়া নকৰোঁ, সুস্থ থাকক, দেখা হ'ব অন্য এটা ভিডিঅ'লৈ। শুভ সন্ধিয়া। যে চিনেছে নফসকে সে চিনেছে রবকে, মানে আল্লাহকে। কথাটা ভালো করে খেয়াল করবেন। এই নফস হইল 5টা: নফসে রহমানিয়া, নফসে মুতাইন্না, নফসে মুলহেমা, নফসে লাউমা, নফসে লাউমা আর নফসে মুলহামা। আমি জানি নাই কইতে সাহস পাই না, না জানি নাই ফটো। এরপরে হলো নফসে আম্মারা।